মিয়াৰ কান্দত আৰামত টোপনি গৈছে হিন্দু মহিলা বুৰ্খা পৰিহিত মহিলাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখি শান্তিৰে টোপনি গৈছে এগৰাকী হিন্দু মহিলা মিয়া বিতৰ্কৰ মাজতে ইণ্টাৰনেট জগতত খলকনি সৃষ্টি কৰা এখন ফটো দেখা গৈছে দুয়ো কাষে দুগৰাকী বুৰ্খা পৰিহিত মহিলা আৰু মাজত এগৰাকী হিন্দু মহিলা কিন্তু বুৰ্খা পৰিধান কৰা মহিলাৰ কান্দত মূৰ্ত হৈ শান্তিৰে টোপনি গৈছে কপালত সেন্দুৰ লগোৱা মহিলাগৰাকী অৰ্থাৎ ফটোখনৰ পৰা অনুমান কৰিব পাৰি এইখন এখন যাত্ৰীবাহী ট্ৰেইন আৰু ট্ৰেইনখনত দুয়ো কাষে বুৰ্খা পৰিহিত মহিলা আৰু মাজত এগৰাকী কপালত সেন্দুৰ লগোৱা হিন্দু মহিলা হঠাৎ হিন্দু মহিলাগৰাকীৰ টোপনি অহাত এই বুৰ্খা পৰিহিত মহিলাগৰাকীৰ কান্দতে মূৰ্ত হৈ শান্তিৰে টোপনি গৈছে আছে মুছলমান মহিলাগৰাকীৰ ওপৰত সম্পূৰ্ণ ভৰসা যিখন ফটোৱে পুনৰবাৰ প্ৰমাণ কৰি দিছে যে আজিৰ দিনতো জীয়াই আছে মানৱতা আজিৰ দিনতো জীয়াই আছে হিন্দু মুছলমানৰ সম্পৰ্ক তথা ভাতৃত্ববোধ